চ' আজি মদন বুঢ়াগোহাঁইৰ মানে সভা হয়, বাৰ্ষিক সভা। গতিকে আপোনালোকে মানে কেনেধৰণৰ মানে প্ৰিপেৰেশ্যন চলাইছে আগৰ পৰা, মানে ইমান ছাকচেছফুল মানে কৰিছে, মানে গোটেইখিনি মানে মেনেজ কৰি কিনে ইমান এটা ইজি কথা নহয়। তথাপিতো আপুনি চেষ্টা কৰিছে মানে সকলোকে মানে কি সকলো ধৰ্মপ্ৰেমী ৰাইজক মানে আঁকোৱালি মানে আনি কিনে নিজৰ হাতত মানে হেৰি কৰি। চ' তাৰ বিষয়ে আপুনি অলপ আমাক ৰাইজৰ আগত জনাব লাগে। আমাৰ এই সভাখন নৱম বাৰ্ষিক, 9 বছৰত ধৰি দিলে এই নৱম বাৰ্ষিকৰ সভাখন অষ্টম বাৰ্ষিকতকৈ অলপ ব্যতিক্ৰম কৰিম বুলি মনতে এটা প্ৰয়াস কৰিলোঁ। মোৰ লগতে মোৰ সমনীয়া বন্ধুবৰ্গক লগত লৈ যে আমি এনেকুৱা এটা মানে আগন্তুক দিনত যাতে আমি ভৱিষ্যতে এই বস্তুটো স্মৃতি চিহ্নটো যাতে ৰৈ যায়, নেক্সট জেনেৰেশ্যনে যাতে পায়, তাৰে কাৰণে প্ৰয়াস কৰিলোঁ। আৰু প্ৰয়াস কৰি আজি এই অন্তিম মুহূৰ্ত আমাৰ মানে ভাগৱত পাঠ শেষ হোৱাৰ আমাৰ শোভাযাত্ৰা শেষ হ'ল। শোভাযাত্ৰাৰ পাছত আমাৰ নাম ধৰ্ম আছে, নাগাৰা নাম প্ৰদৰ্শন হ'ব, আৰু অধিক বহুত ভক্তৰ আমাৰ ইয়াতে সমাগত হ'ব। গতিকে অনাগত দিনত যাতে এই বস্তুটো আমাৰ এই পুকপালাকুছি মদন মোহন বুঢ়াগোহাঁই গাঁওখনৰ এই বস্তুটো যাতে সজীৱ হৈ জীয়াই থাকে, তাৰে কামনা কৰিয়েই এই প্ৰয়াস হয়। আমি সকলো ছাপোৰ্ট কৰি যাব লাগিব। আমি যদি ছাপোৰ্ট নকৰোঁ এখন সভা বা কেনেকৈ অনুষ্ঠিত হ'ব আপোনালোকে সেইটো নিশ্চয় জানে। গতিকে আমি সকলো ধৰ্মপ্ৰেমী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আমাক যাতে সকলোৱে মানে কি ছাপোৰ্ট কৰি যায়, আৰু নেক্সট জেনেৰেশ্যনতো যাতে আমি এনেকৈ ধুনীয়াকৈ আমি সভা এখন অনুষ্ঠিত কৰিব পাৰোঁ। সম্পূৰ্ণ সহযোগিতা সকলোৰে লাগিব। আশা কৰিছোঁ অনাগত দিনত নেক্সট জেনেৰেশ্যনে যাতে এই বস্তুটো আঁকোৱালি লয়, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। চ' আপোনাক ধন্যবাদ জনাইছোঁ এইখিনি কোৱাৰ বাবে। ধন্যবাদ। চ' মদন মোহন বুঢ়াগোহাঁইৰ আমি তাৰ পৰা এটা মানে সাক্ষাৎকাৰ ল'ব বিচাৰোঁ। ত' তেখেতৰ পৰাও আমি দুখন কথা জানিব বিচাৰোঁ। চ' কি ক'ব মদন মোহন বুঢ়াগোহাঁইৰ বিষয়ে? ইমান ধুনীয়া এটা মানে মন্দিৰ হয় পুকপালাকুছি গাঁৱত। এই আমাৰ পুকপালাকুছি গাঁৱৰে মদন মোহন গোহাঁইজনৰ বিষয়ে মই দুআষাৰ ক'ম বুলি মই জানাত মই আজি 9 বছৰে এই গোহাঁই ঘৰত মই সভাখন কৰি আছোঁ। এতিয়ালৈ প্ৰায় মই সভাখনত এইটো হৈ পেলাই সভাখন চলাই আছোঁ বৰ্তমান। এই ভিডিঅ' তাৰমানে সভাখন কৰি থাকোঁতে ইয়াৰে ভিতৰতে কিবা অলপ বেমিজালি হ'বও পাৰে, কাৰণ সভাত মানুহ বহুতো, কাৰ মনত কি কথা হয় কি নহয় এইবিলাক কথা ইয়াৰে ভিতৰতে বহুত বেমিজালি হৈ যায়। ভালে দিয়াৰ মাজতে কোনোবিলাক মানুহ সভাখন বৰ্তমান চলাই শেষ কৰিব। এতিয়া আমি ভাবিছোঁ আগলৈ যাতে ভৱিষ্যত যাতে আৰু ইয়াতকৈ আৰু অলপ উন্নতিকৰণ কৰিব পাৰোঁ, এইটোৱে মোৰ আশা কৰিলোঁ। আৰু হ'বনে? চ' সকলো ৰাইজৰ আমি কিবা ক'ব পাৰোঁ। আমি যেতিয়া প্ৰথম বৰ্ষত এই অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ, তেতিয়া আমিয়ে লাগি মেলি না গোটেইখিনি কৰিছিলোঁ। গতিকে এই পৰ্বটো আহি আজি এতিয়া নৱম বাৰ্ষিকত ভৰি দিলে। আৰু আশা কৰোঁ বুঢ়াগোহাঁইৰ কৃপাত আমি এইটো অনুষ্ঠান আৰু ডাঙৰ কৰিম, ভৱিষ্যতে আৰু ইয়াক অঞ্চল ভিত্তিত লৈ যাব চেষ্টা কৰিম। গতিকে আমাৰ এইটোৱে আৰু মনোকামনা আৰু আমাৰ গাঁওবাসীৰ এই মন্দিৰটোৰ কৃপাত আৰু মানে আমাক সকলোৱে ছাপোৰ্ট কৰক, ৰাইজ তথা কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজি এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যিগৰাকী আন্ধেৰীঘাটৰ পৰা পাঠিকাক আমন্ত্ৰণ জনাই আনি তেওঁৰ নাম স্মিতা ৰাজবংশী, তেওঁৰ জৰিয়তে যি নাম পৰিৱেশন কৰিছে, আমি নাম চাই নথৈ আনন্দিত হৈছোঁ আৰু তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ঠিক আছে। দেউৰী হিচাপে মই দেউৰীৰ যেখানটি কৰ্তব্য পালন সেইখানটি আজি ৰাতিপুৱাৰ পৰাই
পালন কৰি আছে। এতিয়া অনুষ্ঠান চলি আছে আৰু সেই হিচাপত আপুনি এতিয়া আপুনি নিজে আছে আপুনি মোৰ নাম তাৰণী দাস। জানেতো পোক কলা গৈছি মদন মোহন হৰিৰে আমাৰ স্থানীয় এইটো দেউৰী হয়। গতিকে তেওঁ বাদ্যটোৱে গোটেই পালন কৰি আছে এখেতে সেইটোৱে। চ' আমি আৰু এজন মানে আমাৰ মদন মোহন বুঢ়াগোহাঁইৰ সাক্ষাৎকাৰ ল'ব বিচাৰিছোঁ শাৰী বিভাগত। তেওঁ মানে তেওঁৰ মুখেৰে আমি জানিব বিচাৰিছোঁ মানে কেনেধৰণৰ প্ৰিপেৰেশ্যন চলিছে, এই সভাখন কেনেধৰণে আনুষ্ঠানিকভাৱে মানে তেওঁ সফল এটা দিশত পৰিণত হৈছে। ইয়াৰ নাম পৰীক্ষিত দাস। আমি চিন্তা বুলি জানো আৰু সকলোৰে মানে চিনাকি মানে দুহাৰ ক'বলৈ আমি আহ্বান জনাইছোঁ। আমাৰ সভাখন আজি মোটামুটি একমাহ আগৰ পৰা আমি প্ৰস্তুতি চলাই আছোঁ গাজিলা। গতিকে সেই হিচাপে মানে আমি আহি আজি এই পৰ্যায়ে পাইছোঁ। গতিকে ৰাইজে আমাক সহযোগিতা আগবঢ়াইছে। গতিকে এই ক্ষেত্ৰত সঁচাকৈ বা মানুহে লগ হৈ মানে সঁচাকৈ বাৰু ভাল লগা এটা পৰিৱেশ। আজি আমাৰ এই সভাৰ আজিৰ মানে কি নৱম বাৰ্ষিক সভা অনুষ্ঠান মানে 9 নম্বৰ মানে এইটো আজিৰ পৰ্যায়ে পাইছে। গতিকে যিখিনি বৰ্তমানলৈ যিখিনি হেৰি তোমাৰ ঠিকে থাকে চলি আছে, আগন্তুক দিনটোতো যাতে ইয়াতকৈ আৰু যাতে উন্নত কৰিব পাৰোঁ তাৰ কাৰণে সমূহ ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এখন আমাৰ ফুকপালাগুচি গাঁও হয়। ফুকপালাগুচি আমাৰ গাঁৱৰ মানে সকলো ৰাইজে মানে ইমানে সহযোগিতা মানে আগবঢ়াইছে, সেইটো কাৰণে আমি নথৈ আনন্দিত হৈছোঁ আৰু সকলোৱে একচেপ্ট কৰিছে। এই সভাখন আগবঢ়াই নিবলৈ সকলোৱে উঠি পৰি লাগিছে। ত' তাৰ বাবে আমি ৰাইজক সকলোকে ধন্যবাদ জনাইছোঁ। ধন্যবাদ সুজিত দা, ধন্যবাদ আপোনাক। আমাৰ মানে সভাত এইখিনি মানুহে মেইন ডাটা মানে ইমান ইম্পৰ্টেণ্টভাৱে লাগিছে মানে আমাৰ এই সভাখন মানে আগুৱাই নিয়াৰ কাৰণে চেষ্টা এটা চলাইছে। আমি চিনাকি কৰিছোঁ, এইটো পৰীক্ষিত দা, চিন্তা প্ৰণৱ দত্ত, আমাৰ প্ৰণৱ দত্ত, জতুল দাস এখেতৰ নাম, আৰু আমাৰ এইটো মিলন দা, সকলোৱে চিনি পায় আমাৰ গাঁওবাসীয়ে। ধন্যবাদ জনাইছোঁ। ধুনীয়া লাগিছে মানে এই পৰিৱেশটো, আপোনাক কি ক'ম আৰু। চব ধন্যবাদ আপোনালোক চাই থাকক এই ভিডিঅ'টো। গোটেইখিনি আপোনালোক দেখাই আছোঁ। মানে য'ত মেইন আৰু
একদম হেপী হলি সকলোৰে ধন্যবাদ জনাইছোঁ হেপী হলি আৰু আমাৰ আজি গাঁৱৰ সভা হয় চ' আৰু ভিডিঅ'টো আগলৈ আৰু কিবা ক'ব আপুনি কম মানে ভাল লাগছি দে মজা লাগছি মজা লাগিছে আমি কি কয় কম এনেই আজি খোলা মানে কম এনজয় চ' চবেই এনজয় কৰিছে আজি হোলী খেলিব লাগে আৰু চবে এনেকৈ খবৰ পাতি ভাল না ভাল ভাল